জনাই জাহ্নবী ডেকাক আবৃত্তি কৰিবৰ কাৰণে আহ্বান জনাইছোঁ আৰু মঞ্চত ৰাজীৱ চৌধুৰীয়ে সাজু হৈ থাকিবৰ কাৰণে আহ্বান জনাইছোঁ। ডক্টৰ নাজমা বেগমক সাজু হৈ থাকিব, পাৰিলে মঞ্চলৈ আহিলে ভাল পাম। নাজমা বেগম। মোৰ স্বৰচিত কবিতাৰ শিৰোনাম খিৰিকী। মই খিৰিকী হ'বলৈ খোজোঁ, বন্ধ কোঠাৰ ৰুদ্ধ দ্বাৰৰ বিপৰীতে থকা এখন উন্মুক্ত খিৰিকী। বন্দিত্বৰ দুবাহুত উশাহ ল'বৰো উপক্ৰম নোহোৱা হতভগাজনৰ বাবে অমূল্য সম্পদ। হাজাৰ হুমনিয়াহৰ মাজতো যিয়ে উজ্জ্বল কৰি তুলিব পাৰে নয়ন জুৰি। মই সেইখন খিৰিকী হ'বলৈ খোজোঁ, যাৰ বহল বুকুৰ কাষত বহি দৃষ্টি প্ৰসাৰিত কৰি মলয়াৰ সৈতে কথা পাতিব পাৰি। সেইখন খিৰিকীৰ যে মাদকতাই সুকীয়া, যাৰ মাজেৰে জুমটি লৈ চাই সপোনৰ সোপান বগাই হ'ব পাৰে কোনো প্ৰেমিক যুগল আপোন পাহৰা। মই হ'বলৈ বিচাৰোঁ সেইখন খিৰিকী, যিয়ে উপলব্ধি কৰাব পাৰে প্ৰকৃতিৰ বৰ্ণময় ৰূপৰেখা জোনাক নতুবা জোনাকী পৰুৱা। কিন্তু মই নহওঁ তেনে খিৰিকী, যাক খুলি দিলেই হুৰা হুৰে সোমাই আহে অনাকাংক্ষিত কোঢ়াল, কাৰোবাৰ আৰ্তনাদ নতুবা কেঁচা তেজৰ গুলী বাৰুদ বন্দুকৰ গোন্ধ। তেনে খিৰিকী হ'বলৈ মই নাই বিচৰা, যিয়ে দুচকুলৈ নমাই আনে মাথো বিভীষিকা। হ'বলৈ নোখোজো মই সেইখন খিৰিকী, যিয়ে দেখুৱাই কেৱল তমসা, জ্যোতিক লৈ যাৰ নায়েই প্ৰত্যাশা। নমস্কাৰ।